ৰাণীতি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই টাউনত গৈছিলোঁ ৰাতিপুৱাতে, মানে 8টামান বজাতে গৈছিলোঁ। মই এতিয়া আহি পালোঁ, এতিয়া 9টা হ'ল, 1 ঘণ্টা হ'ল আৰু। মানে বাবুক স্কুলত লৈ যাব খুজিছিলোঁ, কিন্তু বাবুৱে মোৰ লগত নগ'ল। মানে মই ভালদৰে স্কুটি চলাব পৰা নাই বুলি পেলে, সেইকাৰণে নগ'ল মোৰ লগত। ৰিক্সাতে গ'ল বাবুৱে স্কুলত। মই আৰু বাবুৰ কাৰণে অলপ বজাৰ কৰি থৈ যাওঁ বুলি পেলে টাউনত গৈ আহিলোঁ। এয়া বাবুৰ কাৰণে চাবোন লৈ আহিলোঁ, এয়া ডেটল স্কিন কেয়াৰ চাবোনটো লৈ আহিলোঁ 2টা, আৰু মোৰ কাৰণে লাইফবয় চাবোন লৈ আহিছোঁ। আৰু এতিয়া মই ইয়াত আহি পালোঁ, আহি আৰু ইয়াত গা মূৰ ধুই ল'লোঁ। আৰু চাওক, এয়া বৰষুণ আহিল। মই কিবা কৰি পালোহি, মানে আহি পাই গা পা ধুই উঠিয়ে বৰষুণ আহিল। এয়া চাওক বতৰটো কেনেকুৱা, হোৱা বতাহও আহিছে। মই মানে কিবাকে ঘৰ পালোহি আৰু তাতে বোলে মই অহাৰ পিছে ইমান জোৰকৈ বৰষুণ আহিল বোলে, মায়ে কৈ পঠাইছে আৰু। তাৰপিছত মই ইয়াতে আহি পোৱালৈকে বৰষুণ দিয়া নাছিলে। কিবা কৰি মানে গা পা ধুই ল'লোঁ, গা ধুই উঠি এতিয়া এয়া বৰষুণ আহিছে। যিহে শুলোঁ মই, শুই উঠি এতিয়া ভাত খাই উঠিলোঁ অলপ। এনেকুৱা মানে অকলশৰীয়া লাগিছে নহয়। মায়েও মানে যাব এতিয়া, আলহী ঘৰত যাব, আজি নাহে আৰু মই অকলে হ'ম এতিয়া। কি কৰি থাকিম আৰু, অকলে, কাম নাই, একো নাই, ক'তো যাব লগাও নাই। মায়ে আলহী ঘৰত তামোল লৈ যাব, মানে পুখুৰীত কেইটামান ভিজাই থৈ দিছিলে আৰু মায়ে, এতিয়া উঠাইছে বোলে। ইয়াকে কেইটামান লৈ যাব। আৰু ঘৰততো তামোল খোৱা মানুহ নাইয়ে, মায়ে খাব নোৱাৰে, দাঁতবিলাক মানে বুঢ়ী মানুহ আৰু দাঁতবিলাক নোহোৱা হৈ গৈছে। আৰু ময়ো খাব ইচ্ছা নাযায়। এতিয়া এয়া পেকেটত কেইটামান ভৰাই পঠাওঁ, আৰু ময়ো ঘৰত মাক লৈকে কেইটামান লৈ যাম। তামোলখিনি বোলে উঠাই ফালে ইয়াতে থৈ দিছে বোলে, টিং ঢাকি। কেতিয়াবা উঠাইছে গম নাপাওঁ, ইয়াতে থৈ দিছে বোলে। চাওঁ, এইখিনিহে আছিলে, বেছি নহয় আৰু এইখিনিয়ে। এয়া তামোলকেইটা এনেকুৱা হৈ থাকিল, ভিজাই থৈ দিছিলে, পুতা নাই আৰু পানীত এনেকৈ বস্তাত বান্ধি পেলাই পানীত পেলাই দিছিলে মায়ে, পেলাই থৈ দিছিলে। যি গৰম হৈ আছে তামোলকেইটা। হৈ যাব এইখিনি। এয়া আলহী খাব যাব ওলালে, কালি আহিবি দেই। চশমা যেন এয়া চাহ কেনকে চশমাবিলাক পাহৰি যায়, ক'লেহে দৌৰি যায় আৰু আনিবলৈ। যা। মায়ো গ'ল আলহী খাব, এতিয়া মই অকলে থাকিম। মই অকলে নাথাকোঁ, মই কাৰোবাক মাতিম আৰু ৰাতিত, মানে এতিয়াতো এই টাইমটোতো অকলে থাকিব লাগিব। মানে অলপ সোনকালে বনাই খাই কাৰোবাক মাতিব লাগিব। ভয় লাগে দেখোন অকলে থাকিব। এনেইতো ভয় নালাগে, কিন্তু ভাল নালাগে আৰু অকলে নাথাকি মানে থাকিবই ভাল নালাগে আৰু। ইফালে ইয়াৰ ৰাস্তাৰ হেঙাৰবিলাক দি আছে, এই বটিকাজন দি আছে। ইফালৰখিনি দিয়া হ'ল, পিছফালে দিবলৈ বাকী আছে। আৰু ইফালৰখিনি বাকী আছে, ইফালৰখিনি অলপ ভালে আছে, তথাপিও মানে তলৰবিলাক পচি গৈছে, দিব লাগিব পিছত ভাঙি পেলাই। এতিয়া ইফালৰখিনি দি লৈছে আগতে, আৰু পিছফালে ইয়াতকৈও বহুত বহলে দিবলৈ আছে, বহুত দীঘল দিবলৈ আছে। আৰু এতিয়া 4:30 হৈ গ'ল, সন্ধিয়া হ'বই আৰু। আৰু বেলা থাকাতে আঞ্জা বনাই লওঁ, মই ভাত আঞ্জা।
মানে দুধকচু ভুকুৱা আৰু চয়াবিনৰ লগত ভাজি বনাম, এনেকৈ বনাই খাম আৰু সোনকালেকে খাব লাগিব মানে ৰাতি নোহোৱাৰ আগতে খাব লাগিব আৰু অকলে যে। আঞ্জাখিনি কুটি থৈ দিলোঁ, এতিয়া ভাত নবনোৱাৰ আগতে চোতালখন সাৰি লওঁ। সন্ধিয়া পৰত চোতালখন সাৰিলে ভাল লাগে, চোতালখন অলপমান ডাখৰো হৈ আছে। দুধকচু ভুকুৱা, আলু আৰু চয়াবিন ভাজা এয়া হ'বই আৰু ইয়াতে এয়া মেষ্টা টেঙা দিম। এয়া টেঙা মেষ্টা দিলে ভাল লাগে, টেঙা খাই। আৰু এয়া ভাত ইয়াতে বনাইছোঁ চচপেনতে। কুকাৰটো ডাঙৰ হয়, সেইকাৰণে কুকাৰত বনোৱা নাই, ইয়াতে বনাইছোঁ চচপেনত। আৰু এয়া টেঙা মেষ্টা দি দিলোঁ ইয়াতে। টেঙা মেষ্টাখিনি সোনকালে সিজি যায়, সোনকালে মানে হ'বই আৰু। ৰাতিৰ ভাত হৈয়ে গ'ল, সোনকালে বনালোঁ, মানে ৰাতি হোৱাই নাই। অকলে কাৰণে সোনকালে বনালোঁ, ভাত আৰু ভাজি হৈয়ে গ'ল, এতিয়া খাম আৰু। তেনেহ'লে আজিৰ ভিডিঅ'টোকো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।